নমস্কাৰ সকলোকে আজি খাম বুলি ভাবিছোঁ ভেদাইলতা নৰসিংহ মানিমুনি আৰু ৰৌ মাছৰ সৈতে এটা ধুনীয়া ৰেচিপি আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ধুনীয়াকৈ ধুই লৈছোঁ, সকলোবিলাক ধুই লৈ মই মিক্সিত মাৰি লৈছোঁ ধুনীয়াকৈ আৰু ইয়াৰে ৰসটো দিম বুলি ভাবিছোঁ আৰু ধুনীয়াকৈ মিক্সিত মাৰি লৈ ইয়াতে ৰসখিনি উলিয়াইছোঁ। চাকনিৰে ধুনীয়াকৈ চেকি লৈছোঁ। মই সকলোবিলাক হাতেৰে মুঠি ৰসখিনি মই উলিয়াই লৈছোঁ আৰু ইফালে মই মছলাখিনি বটি আছোঁ সৰুত, মানে অলপ মছলাৰ কাৰণে মই ইয়াতে বস্তু বটিছোঁ। এইফালে পিঁয়াজ নহৰু এনেকুৱা ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। কেৰাহী পাতি লৈছোঁ, ইয়াতে তেল দি পিঁয়াজ শুকান জলকীয়া এনেকৈ ধুনীয়াকৈ লৈছোঁ। আলুখিনি বইল কৰিব দিছিলোঁ, আলুখিনি অলপ ভাঙি লৈছোঁ মই। তাৰপিছত পিঁয়াজ জলকীয়া এনেকুৱা দি আলুখিনি পিঁয়াজখিনি ফ্ৰাই কৰি লৈছোঁ। ইয়াতে পাঁচফোৰণ হালধি এনেকৈ দি আলুখিনি ধুনীয়াকৈ ফ্ৰাই কৰিলোঁ অলপ। তাৰপিছত ইয়াতে মই জোলখিনি দিলোঁ, নৰসিংহ ভেদাইলতাৰ জোলখিনি ধুনীয়াকৈ অলপমান উতলিব দিছোঁ। ইয়াতে জিৰা অলপ দিছোঁ আৰু মছলা তেনেকৈ দিয়া নাই বাৰু, অলপমান মিট মছলা এনেকৈ দি নিমখ দি ধুনীয়াকৈ উতলিব দিছোঁ আৰু ইয়াতে এতিয়া মাছখিনি দিম আৰু ৰৌ মাছ আছিলে ফ্ৰাই কৰি থোৱা, ধুনীয়াকৈ দি অলপ উতলিব দিছোঁ আৰু লাষ্টত অলপ